আপোনাৰ সন্তানক আপুনি সন্তান হিচাপে নহয়, আপোনাৰ বন্ধু হিচাপে ব্যৱহাৰ কৰিবলৈ শিকক। কাৰণ এটি সন্তানে যেতিয়া আপোনাক মা বা দেউতা হিচাপে মানি লয় বা মাতিব লগা হয়, তেওঁলোকে কি কৰে, তেওঁলোকে ফ্ৰী হ'ব নোৱাৰে। আপোনাৰ লগত সকলো কথা পাতিবলৈ ইচ্ছা নকৰে। কাৰণ আপুনি আপোনাক মা দেউতা বুলি ভয় কৰে বা এনেকুৱা কিছুমান কথা তেওঁলোকে ক'বলৈ টান পায়, সংকোচবোধ কৰে। যদি আপুনি আপোনাৰ সন্তানক তেনেকুৱা নকৰি সন্তান হিচাপে আপুনি সন্তানে যেনেকৈ মা দেউতাক আদৰ শ্ৰদ্ধা কৰিব লাগে সেইটোও কৰিবলৈ শিকাওক। আৰু আপুনি আপোনাৰ সন্তানক বন্ধু হিচাপে গ্ৰহণ কৰক। বন্ধু হিচাপে তেওঁলোকৰ লগত ফ্ৰীকৈ কথা পাতক। তেতিয়া তেওঁলোকেও ফ্ৰী হ'ব পাৰিব আপোনালোকৰ লগত আৰু সকলো কথা আপোনাৰ লগত শ্বেয়াৰ কৰিব। তেতিয়া আপোনাৰ সন্তানে বেয়াৰ ফালে ঢাল খাব নোৱাৰে। কাৰণ তেওঁলোকে সকলো কথা যেতিয়া আপোনাক শ্বেয়াৰ কৰিব, আপুনি তেতিয়া তাৰ ভুল শুদ্ধটো দেখুৱাই দিব পাৰিব আৰু তেওঁলোকে শুধৰণি হ'ব। যদি বেয়াৰ ফালে যাব ওলায়, তেতিয়া আপুনি তাক ৰখাব পাৰিব। কিন্তু আপুনি যদি তেওঁলোকৰ লগত বন্ধুত্ব হিচাপে নাথাকে, বন্ধুত্বৰ দৰে ব্যৱহাৰ নকৰে, তেওঁলোকৰ লগত অকল মা দেউতাৰ দৰে তেনেকুৱা শাসনত ৰাখে, নিজৰ সন্তানক তেওঁলোকৰ মনৰ কথা জানিবলৈ ইচ্ছা নকৰে, তেতিয়া তেওঁলোকেও তেওঁলোকৰ মনৰ কথাবোৰ আপোনাৰ আগত শ্বেয়াৰ কৰিবলৈ সংকোচবোধ কৰি তেওঁলোকে আনৰ আগত ক'ব, আন বন্ধুৰ আগত ক'ব। তেতিয়া তেওঁলোকক বন্ধুকেইজনে কিন্তু ভাল পথ দেখুৱাই নিদিয়ে। তেওঁলোকক বেয়া হ'লেহে ভাল পাব, বেয়াৰ পিনেহে ঢাল খুৱাব, বেয়া কথাহে শিকাব। গতিকে আপুনি সেইখিনি খেয়াল ৰাখক যাতে আপোনাৰ সন্তানে আপোনাক বন্ধু হিচাপে ভাবি লয় আৰু সকলো কথা শ্বেয়াৰ কৰি তেতিয়া আপুনি গম পাব যে আপোনাৰ সন্তানে কি কৈছে বা কি কৰি আছে। তেতিয়া আপুনি যদি আপোনাৰ সন্তানে বেয়া কৰা যেন অনুমান হৈছে, তেতিয়া তেওঁলোকক ৰখাব পাৰিব আৰু শুদ্ধ পথ দেখুৱাই দিব পাৰিব। গতিকে আপোনাৰ সন্তানক আপুনি বন্ধু হিচাপে গ্ৰহণ কৰক। বন্ধুত্বৰ দৰে কথা পাতক। তেওঁলোকক ফ্ৰীনেছটো আনিবলৈ দিয়ক। তেওঁলোকে যাতে ফ্ৰীনেছ পায়, তেওঁলোকে যাতে আপোনাৰ লগত কথা পাতোঁতে ফ্ৰী হিচাপে কথা পাতিব পাৰে, বন্ধুৰ দৰে অনুভৱ কৰিব পাৰে, সকলো কথা শ্বেয়াৰ কৰিব পাৰে, এনেকুৱা এটা পৰিৱেশ দিয়ক। তেতিয়াহে আপোনাৰ সন্তানে আপোনাৰ লগত সকলো শ্বেয়াৰ কৰিব আৰু তেওঁলোকৰ ইচ্ছাবোৰো পূৰণ কৰিব পাৰিব। কাৰণ আপোনাৰ লগত শ্বেয়াৰ কৰাৰ লগে লগে আপুনি বেয়াটো দেখুৱাই দি ভালটো দেখুৱাই দিব পাৰিব, বেয়াটো কৰিবলৈ মানা কৰিব পাৰিব আৰু ভালটো কৰিবলৈ তেওঁলোকক উৎসাহ যোগাব পাৰিব। যদি তেওঁলোকে আপোনাক একো ক'ব নোৱাৰে, মা দেউতা হিচাপে ভাবি থাকে, বন্ধুত্বৰ দৰে নাথাকে, তেতিয়া তেওঁলোকে বহুত ভিতৰুৱা কথা, নিজৰ মনৰ কথা তেওঁলোকে আপোনাৰ লগত শ্বেয়াৰ নকৰিব, বন্ধুৰ লগত শ্বেয়াৰ কৰিব। তেওঁলোকেতো জানেই বন্ধুবিলাক কেনেকুৱা। বন্ধুবিলাকে নিজৰ বন্ধুৰ বেয়া হোৱাটোৱে বিচাৰিব। তেওঁলোকে ভাল পথটো কেতিয়াও দেখাই নিদিয়ে, বেয়াটোৱে দেখুৱাই দিব। গতিকে আপুনি সেইখিনি খেয়াল ৰাখক। আপোনাৰ সন্তানক আপুনি সদায় বন্ধুৰ দৰে ব্যৱহাৰ কৰিব। সন্তান হিচাপেও ব্যৱহাৰ কৰক। তেওঁলোকে মা দেউতা বুলি যাতে মানে, শ্ৰদ্ধা কৰে, সেইখিনিও ধ্যান ৰাখক। আৰু তেওঁলোকক সদায় কথাই প্ৰতি অনবৰতে বন্ধুত্বৰ দৰে ব্যৱহাৰ কৰিব, যাতে তেওঁলোকে ফ্ৰীনেছটো পায় আৰু তেওঁলোকে তেতিয়া ভাল হ'ব, ভৱিষ্যত ভাল হ'ব, তেওঁলোকৰ ভাল পথেৰে গতি কৰিব। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোৰ বিষয়।